নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে HSLC 2023 তাৰিখ ঘোষণা কৰা হ'ল মাৰ্চ মাহৰ 3 তাৰিখৰ পৰা মাৰ্চ মাহৰ 20 তাৰিখৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব এতিয়া তোমালোকে যেহেতু প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষা দিবা গতিকে মেট্ৰিক পৰীক্ষা কেনেকুৱা ধৰণে অনুষ্ঠিত হ'ব কি কি নিয়ম থাকিব কি কৰিব লাগিব বা কি কৰিব নালাগিব তাক লৈ সেবা তৰফৰ পৰা সাংবাদিকক জনোৱা হৈছে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মেট্ৰিক পৰীক্ষাৰ নিয়মৰ বিষয়ে তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম কি নিয়মৰ দ্বাৰা পৰীক্ষাটো হ'ব তোমালোকে কি কৰিব লাগিব প্ৰথম কথা হ'ল আমাৰ এই মেট্ৰিক পৰীক্ষাত যেহেতু এই ভালেগিৰি সাবজেক্টত প্ৰেক্টিকেল আছে প্ৰেক্টিকেল বিলাক অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ আৰু 25 তাৰিখ অৰ্থাৎ 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 24 আৰু 25 তাৰিখে তোমালোকৰ প্ৰেক্টিকেল বিলাক অনুষ্ঠিত হ'ব তোমালোকৰ যিবিলাকৰ প্ৰেক্টিকেল আছে অৰ্থাৎ এই প্ৰেক্টিকেল সাবজেক্টটো অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 24 আৰু 25 তাৰিখে দুই নম্বৰ কথা তোমালোকে পৰীক্ষা হলত কি কৰিব পাৰিবা পৰীক্ষা তোমালোকৰ ৰুটিন ইতিমধ্যে দিয়া হৈছে 9 বজাৰ পৰা 12 বজা 1:30 বজাৰ পৰা 4:30 বজা যদিও তোমালোকৰ পৰীক্ষা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব তাৰ 5 মিনিট আগতে তোমালোকক কোৱেশ্চন পেপাৰখন দিয়া হ'ব কোৱেশ্চন পেপাৰখন এই কাৰণে দিয়া হ'ব কাৰণ কোৱেশ্চন পেপাৰখন প্ৰায় 14 পেজ 16 পেজ 17 পেজ 18 পেজৰ থাকে সেই কোৱেশ্চন পেপাৰখন পঢ়ি চাবৰ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন হয় তোমালোকক 5 মিনিট আগতে কোৱেশ্চন পেপাৰখন দিয়াৰ উদ্দেশ্য হ'ল তোমালোকে কি কৰিব লাগিব বা পাৰিবা কোৱেশ্চন পেপাৰখন আগতীয়াকৈ পঢ়ি ল'ব পাৰিবা অৰ্থাৎ এই 9 বজাৰ পিছত আৰু কোৱেশ্চন পেপাৰখন পঢ়ি থাকি তোমালোকে টাইম লছ কৰাৰ কথা নাই 8:55 মিনিটৰ পৰা 9 বজালৈকে এই সময়খিনিৰ ভিতৰত তোমালোকে কি কৰিব পাৰিবা কোৱেশ্চন পেপাৰখন পঢ়িব পাৰিবা তাৰ পিছতো পঢ়িব পাৰিবা কিন্তু নিৰ্দিষ্টকৈ সেৱাৰ তৰফৰ পৰা ধৰি দিয়া হৈছে এই সময়খিনি তুমি কোৱেশ্চন পেপাৰ পঢ়াৰ কাৰণে ব্যৱহাৰ কৰিবা দুই নম্বৰ কথা 3 নম্বৰ কথা তোমালোকে এক্সাম হলৰ ভিতৰত তোমালোকৰ এডমিট কাৰ্ড ৰেজিষ্ট্ৰেচন কাৰ্ড লগতে তোমালোকৰ যিখন বোৰ্ড থাকিব বোৰ্ডক বাদে বেলেগ একো সামগ্ৰী লগত লৈ যাব নোৱাৰিবা এনেকৈ বহু ঘটনা সংঘটিত হয় যে কি পৰীক্ষা হলত তুমি কিবা লৈ গৈছা আকৌ তোমাক এক্সটাৰ্নেলে বা এই যিজন পৰীক্ষক থাকিব তেওঁ সেইখিনি তোমাক বাহিৰত থৈ আহিব দিছে এই সময়খিনিত তোমালোকৰ যিখিনি মানসিক অৱস্থা এই মানসিক অৱস্থাটোৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী কি হয় পৰীক্ষা পৰৱৰ্তী পৰ্যায়ত বেয়া হয় ভাল পাৰা প্ৰশ্নটো লিখিব নোৱাৰে গতিকে তোমালোকক কোৱা হৈছে যে কি তোমালোকে এডমিট কাৰ্ড ৰেজিষ্ট্ৰেচন কাৰ্ড কলম কিবা কাৰণত যদি তোমালোকৰ লগত পইচা আছে পইচা নিব পাৰিবা তাক বাদে যিখন বোৰ্ডত তুমি লিখিবা মানে বোৰ্ডৰ ওপৰত বহিটো থৈ লিখিবা সেই প্লাষ্টিকৰে হওক কাঠৰে হওক সেই বোৰ্ডখন নিব পাৰিবা তাক বাদে কিন্তু তুমি বেলেগ সামগ্ৰীৰ লগত লৈ যাব নোৱাৰিবা 4 নম্বৰ হ'ল কোনো ধৰণৰ ঘড়ী ইলেক্ট্ৰনিক ঘড়ী বুলি কওঁতে ইয়াৰ আগৰ বছৰ ঘড়ী এলাওৱে কৰা নাছিল গতিকে তোমালোকে ঘড়ী লগত লৈ আহিব নহাটোৱে বেটাৰ ইলেক্ট্ৰনিক ঘড়ী ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেন্ট কোনো ধৰণৰ ক্যালকুলেটৰ এই আটাইবিলাক মোবাইল এইবিলাক তোমালোকে লগত নিব নোৱাৰিবা অকল তোমালোকে নহয় তোমালোকৰ সেই পৰীক্ষা হলটোত যিজন ছাৰ বা বাইদেৱে গাৰ্ড দিব সেই ছাৰ বা বাইদেউজনেও তেখেতৰ লগত মোবাইল নিব নোৱাৰিব গতিকে যেহেতু ছাৰে নিব নোৱাৰিব তোমালোকে সেইখিনি নিব নোৱাৰিবা গতিকে এইটো অতি সাৱধান তোমালোকে ভালদৰে এইখিনি মানি চলিবা এইবাৰ কি কৰা হৈছে তোমালোকৰ প্ৰধান যি 6টা সাবজেক্ট তোমালোকৰ 5টা প্ৰধান সাবজেক্ট এটা ইলেক্টিভ সাবজেক্ট গতিকে 5টা প্ৰধান সাবজেক্টৰ ভিতৰত 4টা সাবজেক্টৰ 50% নম্বৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব 50% বুলি এই কাৰণে কোৱা হৈছে কাৰণ তোমালোকৰ সেই সাবজেক্ট কেইটাত প্ৰেক্টিকেল আছে আৰু প্ৰেক্টিকেলৰ তোমালোকৰ মাৰ্ক হৈছে 10 মাৰ্কস প্ৰেক্টিকেলৰ মাৰ্ক 10 হোৱাৰ লগে লগে তোমালোকৰ থিওৰি মাৰ্ক হ'ব 90 মাৰ্কসৰ 50% হ'ব 45 মাৰ্কস 45 মাৰ্কস কি হ'ব 1 নম্বৰীয়া প্ৰশ্নৰ উত্তৰ কৰিব লাগিব সেই সাবজেক্ট কেইটা হৈছে তোমালোকে ইতিমধ্যে কথাখিনি জানা তথাপিও তোমালোকক ৰিপিট কৰা হৈছে যে মানে তোমালোকে যাতে ভালদৰে কথাখিনি আকৌ আয়ত্ত কৰি ল'ব পাৰা সেই সাবজেক্ট কেইটা হৈছে ইংলিশ ম্যাথমেটিক্স সায়েন্স সোশ্যাল সায়েন্স এই 4টা সাবজেক্টত 1 নম্বৰীয়া প্ৰশ্ন থাকিব 45 নম্বৰ লং কোৱেশ্চন থাকিব 45 নম্বৰ এতিয়া
এই যে লং কুৱেশ্যন থাকিব 45 নম্বৰ, শৰ্ট কুৱেশ্যন MCQ মাল্টিপল চইচ কুৱেশ্যন VSA ভেৰি শৰ্ট এনসাৰ টাইপ কুৱেশ্যন, এইখিনি কেনেকুৱা ধৰণে লিখিব লাগিব তাৰ নিৰ্দেশনাৱলী দিয়া হৈছে। বহু সময়ত কি দেখা পোৱা গৈছে যে কি বিভিন্ন তোমালোকৰ প্ৰি টেষ্টে হওক বা হাফ ইয়াৰলি এক্সামিনেশ্যনে হওক কি কৰা হৈছে, প্ৰথমতে 10টা 1 নম্বৰীয়া দিলে, তাৰপিছত আকৌ 4 নম্বৰীয়া দিলে, আকৌ লাষ্টৰ ফালে আকৌ 1 নম্বৰীয়া দিছে, এনেকুৱা ধৰণে দিয়া হৈছিল। মেট্ৰিকত কিন্তু তেনেকুৱা ধৰণৰ নহয়। মেট্ৰিকৰ কুৱেশ্যন যিটো বহি মানে লিখিব লাগে, যিটো তোমালোকৰ বহি হ'ব, সেই বহিটোত কণ্টিনিউ প্ৰথম পেজৰ পৰা, প্ৰথম মানে তোমালোকৰ 3 নম্বৰ পেজৰ পৰা থাকিব, 3 নম্বৰ পেজৰ পৰা কিন্তু তোমালোকৰ বহিটোৰ প্ৰথম পেজ ওপৰতো তোমালোকৰ লিখা ইনষ্ট্ৰাকচন কি থাকিব, কণ্টিনিউ 5টা পেজ, ব্লেংক 5টা পেজ তোমালোকৰ কি থাকিব, MCQ কাৰণে থাকিব বা ভেৰি শৰ্ট এনসাৰৰ কাৰণে থাকিব। এটা পেজত তোমালোকে 10টাকে 1 নম্বৰীয়া প্ৰশ্ন কৰিব পাৰিবা, সেই হিচাপে 5টা পেজত তোমালোকে 45টা 1 নম্বৰীয়া প্ৰশ্ন কৰিব পাৰিবা বা কৰিব লাগিব, সিৰিয়েলি থাকিব। তো ইতিমধ্যে তোমালোকক বহিটো কেনেকুৱা ধৰণৰ হ'ব সেই কথাখিনি তোমালোকক আগতে মই মোৰ ভিডিঅ'ত কৈছোঁ। তোমালোকে যদি কিবা কাৰণত ভিডিঅ'টো চোৱা নাই, ভিডিঅ'ৰ প্লেলিষ্টত গৈ ক্লাছ 10 ৰিলেটেড ভিডিঅ'ত তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা, চেক কৰি ল'বা যে কি কুৱেশ্যন মানে তোমালোকৰ HSLC 2023 বহিটো কেনেকুৱা ধৰণৰ হ'ব সেই কথাখিনি তোমালোকে চাই ল'বা, কাৰণ বহিটো আগতীয়াকৈ জনাটো কেনেকুৱা ধৰণৰ হ'ব জনাটো দৰকাৰ। যে কি প্ৰথম যি 5টা পেজত 1 নম্বৰীয়া 1 নম্বৰীয়া প্ৰশ্ন 45টা কৰিব লাগিব, আৰু পিছৰ পেজবিলাকত তোমালোকে যিমান দীঘলকে লিখিব পাৰিবা। কিন্তু 1 নম্বৰীয়া প্ৰশ্ন তুমি যিমান দীঘলকে লিখিব ইচ্ছা কৰিলেও লিখিব নোৱাৰিবা, কাৰণ MCQ বুলি কোৱাৰ লগে লগে 4টা অপচন থাকিব, তাৰ তোমালোকে এটা লিখিব লাগিব, গতিকে 1 লাইনত তোমালোকৰ হ'ব। সেইটোত MCQ যি 20টা থাকিব তাত তোমালোকৰ অসুবিধা নাই। VSA বা ভেৰি শৰ্ট এনসাৰ টাইপ কুৱেশ্যনৰ যি 25টা থাকিব তাত তোমালোকৰ 1 লাইন। সেইকাৰণে প্ৰশ্নটোৰ টাইপে হৈছে VSA ভেৰি শৰ্ট এনসাৰ টাইপ কুৱেশ্যন, অতি চমুকে লিখিব লাগিব। ধৰা হ'ল উদাহৰণস্বৰূপে তোমালোকক দিছো, এটা প্ৰশ্ন আহিল যে কি অৰ্থনৈতিক ভূগোল কাক বোলে। এতিয়া অৰ্থনৈতিক ভূগোল বুলি কোৱাৰ লগে লগে যদি তোমাৰ 2 নম্বৰীয়া বা 3 নম্বৰীয়া প্ৰশ্ন হ'ল হয়, তুমি যে কি ভূগোলৰ ভাগ দুটা, মানৱ ভূগোল আৰু প্ৰাকৃতিক ভূগোল। মানৱ ভূগোলৰ এটা ভাগ হৈছে অৰ্থনৈতিক ভূগোল। অৰ্থনৈতিক ভূগোল বুলি কোৱাৰ পিছত তাৰপিছত তোমালোকে প্ৰশ্নটো উত্তৰ কৰিলা হয় যে কি ভূগোল, অৰ্থনৈতিক ভূগোলৰ মানৱ ভূগোলৰ যিটো ভাগে সম্পদৰ উৎপাদন, বিতৰণ, বিনিয়োগ, উপভোগৰ বিষয়ে অধ্যয়ন কৰে তাকে অৰ্থনৈতিক ভূগোল বোলে। কিন্তু তোমাৰ যেতিয়া ভেৰি শৰ্ট এনসাৰ টাইপত সেই 1 নম্বৰীয়া প্ৰশ্নটো আহিব, ওপৰৰ ভূগোলৰ ভাগ দুটা, মানৱ ভূগোল আৰু প্ৰাকৃতিক ভূগোল, সেইবিলাক লিখাৰ দৰকাৰ নাই। তুমি ডাইৰেক্ট লিখিব লাগিব যে কি ভূগোলৰ যিটো ভাগে মানৱ ভূগোলৰ যিটো ভাগে সম্পদৰ উৎপাদন, বিতৰণ, বিনিয়োগ আৰু উপভোগৰ বিষয়ে অধ্যয়ন কৰে, সেই বিভাগটোকে কি বুলি কোৱা হয়, অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। গতিকে তেনেকুৱা ধৰণে শৰ্ট এনসাৰবিলাক লিখিব লাগিব। লিমিটেড এটা পেজত তুমি 10টা কুৱেশ্যন লিখিব পাৰিবা, তেনেকুৱা ধৰণে 5টা পেজ থাকিব, তোমাৰ 45টা নম্বৰ লিখিব পাৰিবা, তেনেকুৱা ধৰণৰ। আৰু এক্সামত তোমালোকৰ বহিটো ৰুল টানা হ'ব, মেথমেটিক্সৰ বাদে বা অংকৰ বাদে বাকী আটাইবিলাক বহিতে কি হ'ব, ৰুল টানা হ'ব। যেহেতু ৰুল টানা হ'ব, এতিয়া তোমালোকৰ পৰীক্ষাৰ কাৰণে এই ডিচেম্বৰ গ'ল, নৱেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী 2 মাহ তোমালোকৰ হাতত আছে। তোমালোকে যেতিয়া লিখাৰ প্ৰেক্টিছ কৰিবা, ৰুল টানা বহীত লিখাৰ কাৰণে প্ৰেক্টিছ কৰিবা, যাতে পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ মেট্ৰিকত গৈ অসুবিধা নহয়, কাৰণ মেট্ৰিকৰ বহীবিলাক ৰুল টানা হ'ব। তাৰ উপৰি তোমালোকে ব্লেক কলম ব্যৱহাৰ কৰিব লাগিব, ইয়াৰ আগৰবাৰ ইনষ্ট্ৰাকচন অনুসৰি ব্লেক কলম ইউজ কৰিব লাগিব। আৰু তোমালোকে এইটোৱে ধৰি লোৱা যে কি ব্লেক কলমে তোমালোকে ইউজ কৰিব যিহেতু লাগিব, এতিয়াৰ পৰাই ব্লেক কলমটো তোমালোকে ৰেডি কৰি লোৱা। আৰু এতিয়াৰ এনেকুৱা হয়, তোমালোকে পৰীক্ষাৰ এদিন আগত কলমটো কিনা, পৰীক্ষাৰ সময়ত যায় যেতিয়া এক্সামত লিখিবা, সেই কলমটোৰে স্পীডত লিখিব নোৱাৰে। গতিকে এতিয়াৰ পৰা 3-4টা কলম ৰেডি কৰি লোৱা, ভালদৰে লিখি ফ্ৰী কৰি ৰাখা, যাতে এক্সাম হলত তোমালোকৰ লিখিবৰ কাৰণে সুন্দৰ হয় আৰু অতি খৰতকীয়াকৈ তোমালোকে লিখিব পাৰিবা। এইটো হ'ল। তাৰপিছত 6 নম্বৰ পইণ্টটো হৈছে তোমালোকৰ এইবাৰ এক্সাম অনুষ্ঠিত হ'ব প্ৰায় 912টা চেণ্টাৰত, অৰ্থাৎ অসমৰ ভিতৰত 912টা চেণ্টাৰত এক্সাম অনুষ্ঠিত হ'ব। প্ৰত্যেকটো চেণ্টাৰতে CC কেমেৰা ব্যৱহাৰ কৰা হ'ব। যেহেতু CC কেমেৰা ব্যৱহাৰ কৰা হ'ব, গতিকে তোমালোকে পৰীক্ষা হলত এনেকুৱা কাম নকৰিবা যি কামৰ দ্বাৰা তুমি পৰীক্ষাৰ পৰা এক্সপেল হ'বলগীয়া হয় বা পৰীক্ষাৰ পৰা বাহিৰ হৈ যাবলগীয়া হয়। এবাৰ এক্সপেল হ'লে তোমাৰ কৰা কামৰ ওপৰত ভিত্তি কৰি তুমি যিমান দোষ কৰিছে তাৰ ওপৰত ভিত্তি কৰি 2 বছৰ 3 বছৰ পৰ্যন্ত তোমাক
কি কৰিব পাৰে পৰীক্ষা দিব নোৱাৰা ব্যৱস্থা কৰিব পৰা সিস্টেম আছে গতিকে কোনো ধৰণৰ অসৎ উপায় অৱলম্বন নকৰিবা যিখিনি পাৰা লিখিবা আৰু যিখিনি নোৱাৰা সেইখিনি পৰৱৰ্তী পৰ্যায়ত তোমালোকে তেনেকৈ এৰি থৈ আহিবা বা পৰৱৰ্তী পৰ্যায়ত কি কৰিবা কিন্তু অসৎ উপায় অৱলম্বন নকৰিবা কাৰণ 912টা চেণ্টাৰৰ আটাইকেইটা চেণ্টাৰতে কি কৰা হৈছে সিসি কেমেৰা ব্যৱহাৰ কৰা হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকক মেট্ৰিকৰ কাৰণে সেৱা তৰফৰ পৰা জাৰি কৰা কিছু নিৰ্দেশনা তোমালোকক দিলো তোমালোকে এই কথাখিনি ভালদৰে এই মনত ৰাখিবা আৰু পৰৱৰ্তী পৰ্যায়ত 2023 বৰ্ষৰ HSLC এক্সামৰ যেটো বহি হ'ব বহিটো তোমালোকক আমি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম 2000 আগতে দেখুৱাইবিলাক আগৰ আছিল কিন্তু 2023 বৰ্ষৰ বহিও তোমালোকক কেনেকুৱা ধৰণৰ হ'ব প্ৰ্যাকটিক্যালি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম গতিকে তোমালোকে কোনোবাই যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই গতিকে তোমালোকে ষ্টুডেন্টস কুইন এছাম চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ লগৰ যিসকল বন্ধু বান্ধৱী আছে তেওঁলোককো এই চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিবা ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা